বন্ধুসকল অহা অক্টোবৰ মাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এটা এনে ধৰণৰ এটা গ্ৰহ সন্নিবেশ হৈছে যিটো নেকি কিবা এটা হ'বলৈ গৈ আছে কিন্তু তাৰ কাৰণে তাৰ আগমুহূৰ্তত যিটো এটা পৰিৱেশৰ সৃষ্টি হয় ঠিক তেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰথম কথা হৈছে বন্ধুসকল কন্যা ৰাশিৰ ৰাশ্যাধিপতি গ্ৰহ বুধ কন্যা ৰাশিতেই বহি থাকিব আৰু সেই একে ৰাশিতেই ৰবি গ্ৰহ আৰু শুক্ৰ গ্ৰহ বহি থাকিব। কিন্তু কথা হ'ল গোচৰকালীন ক্ষেত্ৰত যেতিয়া গ্ৰহবোৰে নিজৰ জন্ম ৰাশিত বহি থাকে তেতিয়া কিন্তু বিশেষ একো শুভ ফল প্ৰদান নকৰে আৰু সেয়েহে নিজৰ ৰাশিত গ্ৰহবোৰে অৱস্থান গ্ৰহণ কৰা মানে পৰৱৰ্তী এটা পৰ্যায়লৈকে গমন কৰিব অৰ্থাৎ দ্বিতীয় স্থানলৈকে কিছুদিন পিছতে গুচি যাব আৰু তেতিয়াই হৈ পৰিব ফলাফলৰ পৰিৱৰ্তন হৈ পৰিব। মূলতঃ ৰাশিত জন্ম ৰাশিত যেতিয়া ৰবি গ্ৰহ থাকে খুব এটা শুভ ফল প্ৰদান নকৰে, একেধৰণেৰে বাকী গ্ৰহবোৰে খুব এটা শুভ ফল প্ৰদান নকৰে। যাওক বন্ধুসকল এই ৰবি গ্ৰহ ৰাশি পৰিৱৰ্তন কৰিব অৰ্ধেক মাহ আধা মাহ থাকিব, কেৱল আধা মাহ থাকিব। একেধৰণেৰে 15 অক্টোবৰতো শুক্ৰ গ্ৰহ অৰ্থাৎ অৰ্ধেক মাহ থাকিব শুক্ৰ গ্ৰহ কন্যা ৰাশিত। ৰাশিৰ পৰিৱৰ্তন হ'ব, তুলা ৰাশিলৈকে গুচি যাব। মাহটোৰ 15 দিন তুলা ৰাশিলৈ যোৱা মানে অৰ্থাৎ প্ৰথম 15 দিনত যদিও বিশেষ একো শুভ ফল প্ৰদান নকৰে কাৰণ শুক্ৰ গ্ৰহ নিঃস্বস্থ হৈ আছে, দুৰ্বল হৈ থাকিব ৰাশিত আৰু সেয়েহে শুভ ফলৰ পৰা বঞ্চিত হ'ব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। কিন্তু 15 তাৰিখে শুক্ৰ গ্ৰহ দ্বিতীয় স্থানত যোৱাৰ লগে লগে কিন্তু শুভ ফল প্ৰদান কৰিব শুক্ৰ গ্ৰহে অৰ্থাৎ ধনস্থানত শুক্ৰ গ্ৰহ যথেষ্ট বলৱান হ'ব। এইটো তিনিপাত বল বুলি কোৱা হ'ব। ত্ৰিকোণ স্থান তুলা ৰাশিত শুক্ৰ গ্ৰহ মূল ত্ৰিকোণ বুলি কোৱা হয় আৰু স্বগৃহী শুক্ৰ যথেষ্ট শুভ ফল প্ৰদান কৰিব। একেধৰণেৰে বন্ধুসকল অক্টোবৰ মাহৰ 23 তাৰিখে বুধ গ্ৰহয়ো ৰাশি পৰিৱৰ্তন কৰিব অৰ্থাৎ কন্যা ৰাশিৰ অধিপতি বুধ গ্ৰহই 23 তাৰিখে অক্টোবৰৰ 23 তাৰিখে তুলা ৰাশিলৈকে গমন কৰিব অৰ্থাৎ তুলা ৰাশিত ইতিমধ্যে দুটা গ্ৰহৰ কথা ক'লোঁ। একেধৰণেৰে 17 তাৰিখে ৰবি গ্ৰহয়ো ৰাশি পৰিৱৰ্তন কৰিব অৰ্থাৎ তুলা ৰাশিলৈকে গুচি যাব। এই তিনিওটা গ্ৰহ তিনিটা গ্ৰহ ইতিমধ্যে জন্ম ৰাশিত বহি আছে, শুভ ফল প্ৰদান কৰা নাই কিন্তু মাহটোৰ অৰ্ধেক সময় যোৱাৰ লগে লগে সেইকেইটা গ্ৰহে আকৌ শুভ ফল দিবলৈ আৰম্ভ কৰিব। সেয়েহে মই এনেধৰণেৰে ক'বলৈ বিচাৰিছোঁ যে গ্ৰহবোৰে বিশেষ এটা অৱস্থান ল'বলৈ সাজু হৈছে, অৱস্থান এটা পাবৰ বাবে সাজু হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলক শুভ ফল দিয়াৰ কাৰণে। অৰ্থাৎ মাহটোৰ অৰ্ধেক সময় বিশেষ শুভ নহ'লেও অৰ্ধেক সময় যোৱাৰ পিছতে কন্যা ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই শুভ ফল পাবলৈ আৰম্ভ কৰিব। বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে যিটো প্ৰতিভা স্থান য'ত নেকি প্ৰতিভা বিকাশ হয় আৰু য'ত নেকি লক্ষ্মী স্থান বুলিও কোৱা হয়, বিদ্যাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ যিটো স্থান সেই স্থানটো হৈছে পঞ্চম স্থান। পঞ্চম স্থানত শনি গ্ৰহ নিজৰ ঘৰত বহি আছে। অৱশ্যে বন্ধুসকল মনত ৰাখিব শনি গ্ৰহ এনেধৰণৰ পজিশ্যনত কিন্তু বিদ্যাৰ ক্ষেত্ৰত অশুভ নহয়। সেয়েহে বিদ্যাৰ্থীসকলৰ কাৰণে অৱশ্যেই শুভ ফল প্ৰদায়ক হৈ আছে মহাগ্ৰহ শনি। কিন্তু মহাগ্ৰহ শনিয়ে অত্যন্ত চেষ্টা বল আগবঢ়ায় অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে বিদ্যা আহৰণৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব পাৰিব তেখেতসকলক উপযুক্ত শুভ ফল প্ৰদান কৰিব মহাগ্ৰহ শনি। বিশেষকৈ মহাগ্ৰহ শনি আভিযান্ত্ৰিক দিশটোত কিন্তু অত্যন্ত শুভ ফল প্ৰদায়ক। বিভিন্ন তেনেধৰণৰ কাৰিকৰী দিশত কিন্তু মহাগ্ৰহ শনিয়ে যথেষ্ট শুভ ফল প্ৰদান কৰে। যাওক বন্ধুসকল মহাগ্ৰহ শনি বক্ৰী অৱস্থাত আছে, বক্ৰী বুলি কোৱা হ'ব অৰ্থাৎ উভতনি গতিৰ দিশত আছে কিন্তু সেই বক্ৰগতি ত্যাগ কৰিব অক্টোবৰ মাহৰ 21 তাৰিখে অৰ্থাৎ শনিগ্ৰহ মাৰ্গী হ'ব। শনিগ্ৰহ মাৰ্গীৰ ওপৰত মই ভিডিঅ' ইতিমধ্যে দিছোঁ। যাওক কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মাৰ্গী শনিয়ে বিশেষ একো অশুভত্ব প্ৰদান নকৰে, নিশ্চয়কৈ শুভ ফল প্ৰদান কৰিব আৰু বিশেষকৈ বিদ্যাৰ্থীসকলে অৱশ্যে শুভ ফল লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ
যিটো সপ্তম স্থান, যিটো দাম্পত্য গৃহ, আৰু সেই দাম্পত্য গৃহত বহি আছে মহাগ্ৰহ বৃহস্পতি, আৰু দাম্পত্য গৃহত বহি থাকি অৱশ্যেই নিজৰ জন্মৰাশিত পূৰ্ণ দৃষ্টি প্ৰদান কৰিছে, যাৰ কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট মনোবল লাভ কৰিব, বিভিন্ন ক্ষেত্ৰত যথেষ্ট মনোবল লাভ কৰিব। কিন্তু মহাগ্ৰহ বৃহস্পতিও বক্ৰী অৱস্থাত আছে, তথাপিতো বৃহস্পতি গ্ৰহে বক্ৰী অৱস্থাত থাকিলেও পূৰ্বৰ ৰাশিতে, অৰ্থাৎ যি ঠাইত বক্ৰী হয়, যিটো ৰাশিৰ পৰা বক্ৰী হয়, সেই ৰাশিতে ফল কিন্তু প্ৰদান কৰি থাকে। সেয়েহে ফলৰ কোনো বিসংগতি নহ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে মহাগ্ৰহ বৃহস্পতিৰ পৰা সম্পূৰ্ণ মনোবল লাভ কৰিব, সুপ্ৰীতি লাভ কৰিব, বিভিন্ন ক্ষেত্ৰত উপকৃত হ'ব মহাগ্ৰহ বৃহস্পতিৰ পৰা। একমাত্ৰ ৰাহু গ্ৰহ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক দিশটোৰ কাৰণে কিন্তু শুভ নহয়, বিভিন্ন ধৰণৰ আজাৰত ভুগিব পাৰে, অসুখ বিসুখত ভুগিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাই ৰাহুৰ অশুভত্বৰ কাৰণে। একেধৰণে বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিন্তু মংগল গ্ৰহও বিশেষকৈ অক্টোবৰ মাহটোত শুভ নহয়। এইকাৰণে মহাগ্ৰহ মংগল তেখেতসকলৰ অষ্টম স্থানৰ অধিপতি, অষ্টম স্থান অৰ্থাৎ যিটো নেকি আয়ু স্থান, যিটো নেকি নিধন স্থান বুলি কোৱা হয়, অৰ্থাৎ শাৰীৰিক দিশটোক যিটোৱে অত্যধিক সূচাব, সেই স্থানৰ অধিপতি মংগল গ্ৰহ ভাগ্যস্থানত বহি আছে। মংগল গ্ৰহ নৱমত গোচৰকালীন ক্ষেত্ৰত শুভ নহয়, আৰু যিহেতু মংগল গ্ৰহ অষ্টমাধিপতি হৈ ভাগ্যস্থানত গোচৰকালীনভাৱে আছে, সেয়ে তেখেতসকলৰ শাৰীৰিক দিশটোৰ কাৰণে কিন্তু বৰ এটা শুভ নহয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে ৰাহু গ্ৰহ আৰু মহাগ্ৰহ মংগল গ্ৰহৰ অৱশ্যেই প্ৰতিকাৰ কৰা উচিত, একমাত্ৰ শাৰীৰিক দিশটোৰ কাৰণে আৰু কিছু ভাগ্যৰ পৰিৱৰ্তনৰ কাৰণে। বন্ধুসকল, তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিকাৰ অৱশ্যেই তেনেধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব। বিশেষকৈ মংগল গ্ৰহৰ কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকলে অনন্তমূল ধাৰণ কৰা উচিত। অনন্তমূল, নিৰ্দিষ্ট পৰিমাণৰ জোখৰ অনন্তমূল তামৰ যি তাবিজ বুলি কোৱা হয়, তামৰ তাবিজত ভৰাই লৈ কণ্ঠত ধাৰণ কৰিব পাৰে, আৰু অন্যথা খোলাভাৱেও অনন্তমূল সূতাত মেৰিয়াই, ৰঙা সূতাত মেৰিয়াই কণ্ঠত ধাৰণ কৰিব পাৰে। অৱশ্যেই কন্যা ৰাশিৰ জাতক জাতিকাসকলে শুভ ফল লাভ কৰিব। বন্ধুসকল, এনেধৰণে বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰি কন্যা ৰাশিৰ জাতক জাতিকাসকলে অহা অক্টোবৰ মাহটো নিশ্চয়কৈ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰিব, আৰু বিশেষকৈ অক্টোবৰ মাহটোৰ অৰ্ধেক সময় যোৱাৰ পিছতেই কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন দিশত উপকৃত হ'ব, শুভ ফল লাভ কৰিব। কন্যা ৰাশিৰ ধনস্থানটো বিশেষভাৱে সবল হৈ উঠিব অক্টোবৰ মাহৰ 15 তাৰিখ পাৰ হৈ যোৱাৰ লগে লগে। নিশ্চয় বন্ধুসকল, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে মই অক্টোবৰ মাহৰ কিছু কথা ক'লোঁ। অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।